নমস্কাৰ। এখন নাটকৰ আখৰা কৰিছোঁ, নাম জীৱন। কোনে সুধিছিল জীৱন মানে কি? জীৱন এটা চৰিত্ৰ, যাক আপুনি, মই, আমি সকলোৱে ৰূপায়ণ কৰিছোঁ। নানান ৰঙেৰে পলে ফানিছোঁ, নানান ৰঙেৰে ফাকু খেলিছোঁ। কাৰোবাক হেৰুৱাইছোঁ যি আমাৰ আপোন আছিল, কাৰোবাক ফাঁকি দিছোঁ যি আমাৰ সকলোতকৈ প্ৰিয়। কাৰোবাৰ পৰা আঁতৰি আছোঁ যাক আমি ভয় কৰোঁ, কাৰোবাক ঘৃণাৰে উপচাই দিছোঁ যি আমাক ঠগিছে আৰু ঠগিছে। পৃথিৱী নামৰ ব্যয়বহুল মঞ্চখনত প্ৰৱেশ কৰিয়েই উবুৰি খাই পৰিছোঁ সুখ সমৃদ্ধি ঐশ্বৰ্য বিভূতিৰ লালিত্য বিচাৰি। ধন সম্পত্তিৰ লোভত লালায়িত হৈ কাৰোবাক হত্যা কৰিছোঁ, কাৰোবাক হত্যাকাৰী সজাইছোঁ। শোকৰ ভাওলৈ কেতিয়াবা চেলাপেটি জোকৰ দৰে তেজবোৰ শুহি শুহি খাই অপাৰ তৃপ্তি লভিছোঁ। আকৌ শোষিত হৈ আলিয়ে গলিয়ে শ্লোগান দিছোঁ, ধৰ্ণা দিছোঁ, প্ৰতিবাদ কৰিছোঁ। আমৰণ অনশন ব্ৰত লৈ কোনোবা নলা নৰ্দমাৰ কাষত অস্থিৰ আৰু ভাৰাক্ৰান্ত হৈ বহি পৰিছোঁ। আমি এখন নাটকৰ আখৰা কৰিছোঁ। জীৱন এটা বৃত্ত, যাৰ কোনো পৰিধি নাই, যাৰ কোনো সমিধান নাই। জীৱন এটা নেদেখা সংজ্ঞা মাথোন, যাক মাদকতাৰ পলে ফানিবলৈ বাৰে বাৰে হাবাথুৰি খাই ফুৰিছোঁ। জীৱন এখন কিতাপ, যাক লুটিয়াই লুটিয়াই পঢ়িছোঁ। আমি এখন নাটকৰ আখৰা কৰিছোঁ। জাতি ধৰ্মৰ নামত বৰ্ণভেদে নিজকে নিজে ভাগ ভাগ কৰিছোঁ। ৰাজনীতি, ধৰ্মনীতি, সমাজনীতিৰ গণ্যালৈ নানান কৌশল অৱলম্বন কৰি জীৱনটোক কেতিয়াবা নিকৃষ্টতাৰে ভৰাই পেলাইছোঁ। ক্ষমতাৰ খোকত বলিয়ান হৈ জীৱনৰ মানদণ্ডবোৰ হেৰুৱাই পেলাইছোঁ। আমি এখন নাটকৰ আখৰা কৰিছোঁ। সময়ে সময়ে কাৰোবাক ৰজা পাতিছোঁ প্ৰজাৰ সুখবোৰ কাঢ়ি ল'বলৈ, কাৰোবাক শাসনৰ বাঘজৰী তুলি দিছোঁ নিৰীহ প্ৰজাগণক লেলিহান নিশা হৈ জ্বলাই জ্বলাই ছাই কৰি দিবলৈ। আমি এখন নাটকৰ আখৰা কৰিছোঁ। স্বজন, তোষণ, ধৰ্ষণ এইবোৰ এতিয়া আমাৰ সুলভ শব্দ সৰগীয় হোৱাত, যাক আমি সুৰা সুৰে পাণ কৰিব লাগিছোঁ। বিভৎস বোকাত লুতুৰি পুতুৰি হৈ উন্মাদ সৈনিকৰ দৰে তেতু ফালি চিঞৰিছোঁ। নিজেই নীতি নিৰ্ধাৰণ কৰি নিজেই উলংঘা কৰিছোঁ। ভৌতিক লোভত লোভিত হৈ কেতিয়াবা সৃষ্টিকৰ্তাই সৃষ্টি কৰা নান্দনিক পৃথিৱীখনক ধ্বংস কৰাৰ অপচেষ্টা কৰিছোঁ। বাহুবলেৰে বলিয়ান হৈ ভগৱানক ভাগ ভাগ কৰিবলৈ গৈ বাৰে বাৰে উজতি খাই পৰিছোঁ। আমি এখন নাটকৰ আখৰা কৰিছোঁ।